নমস্কাৰ বন্ধুসকল, ছ'চিয়েল লাইফ এক্সপ্ল'ৰলৈ স্বাগতম জনাইছোঁ। অসমীয়া চিনেমা জগতত কাঞ্চনজংঘা আৰু ৰত্নাকৰ সফল হোৱাৰ পিছত কেইবাখনো নতুন চিনেমা আহি আছে। 6 ডিচেম্বৰত ছবিঘৰলৈ আহি আছে আৰু এখন নতুন ছবি। ছবিখন কাৰ আৰু কোন কোন আছে জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণ চাওক। 6 ডিচেম্বৰত ছবিঘৰলৈ আহি আছে নতুন অসমীয়া ছবি প্ৰতিঘাত। নৰেন্দ্ৰ সিনহা আৰু নলিনী ৰয় গয়াৰীয়ে প্ৰযোজনা কৰা আৰু অচিন্ত শংকৰে পৰিচালনা কৰা ছবিখনৰ চিত্ৰনাট্য সংলাপ ৰচনা কৰিছে ৰাজদ্বীপে। অভিনয়ত আছে দিগন্ত হাজৰিকা, অমৃতা গগৈ, বিষ্ণু খাৰগৰীয়া, হিৰণ্য ডেকা, সিদ্ধাৰ্থ শৰ্মা। ৰত্নাকৰৰ জৰিয়তে অভিনয়ত ভুমুকি মৰা শিশু শিল্পী অশ্ৰমিকা শইকীয়া, দেৱজিৎ মজুমদাৰ, আইমী বৰুৱাকে ধৰি বহু নপুৰণি অভিনেতা অভিনেত্ৰী। গীতসমূহত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, পাপন, দিক্ষু, ভাস্বতী ভাৰতী আৰু অনন্যা দত্তই।